এবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল পৰি গুহাইলৈ আজি আকৌ পিকনিক খাবলৈ যাওঁ আজি 5 তাৰিখ আৰু আজি পিকনিক খাবলৈ যাম মোৰ লগৰজনী ঘৰত পিকনিক মানে কি আৰু হেতি সব ভিতৰতে বনাব আমি কালি বজাৰবোৰ কৰিলো আৰু আজি এতিয়া যাম আমি খাবলৈ তাত আৰু বেছি মানুহ নহয় আমি অকল লগৰ কিজনীয়ে আৰু লগত মোৰ ভন্টি যাব ভাবিলো ব্লগটো স্টাৰ্ট কৰি লওঁ ঘৰটো বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ ওচৰতে আমাৰ ঘৰটো হেখিনিত আছে আৰু আমি এতিয়া যাওঁ তালে কাৰণ বহুত দেৰি হ'ল মোৰ সদায় দেৰিয়ে হয় আপোনালোকে প্ৰতিটো ভিডিঅ'ত শুনিছে চাগে দেৰি হৈছে মই সদায় মোৰ সব ক্ষেত্ৰতে দেৰিয়ে হয় সেইকাৰণে এতিয়া যাওঁ কাৰণ 12টা বাজি গ'ল নহলে আজি পিকনিক মানে দুপৰীয়া হাজটো আমাৰ বহুত দেৰি হ'ব সেই গতিকে দেৰি নকৰি তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আজি আমি পিকনিক ইয়াতে খাম মই কিমান জলদি পালোহি ন তোমালোকে অৱশ্যে এতিয়া আহিছা ওকেলে লুকাই দিছা অকমান সময় হ'ল আহা বাইরে কত বাইরে ভিতর ডাকি কি কইছ মাংসটো টুকে দিও হে আমি যত পিকনিক খাম আজি বাহিৰত আপোনালোকক জেগাডোখৰ দেখাই দিওঁ কোনটো হাত খাম ইয়াত এইটো জেগা চৌকা পাতিবলে ইয়াত চৌকা পাতিলে না কেমেৰা ভাল আহা নাই কেমেৰা ওপৰ আৰু ঘৰটো যোনখিনি বনাইছে এই খুৰাহঁতৰ ঘৰটো পাৰ এইটো হয় ইটো মিঠাতেল আৰু যে হেৰি লগাই দিয়া আছে ক'ত মিঠাতেল আৰু যে সাৰ ফুলে সাৰ এয়া ভন্টিয়ে পিয়াজ কাটি আছে কামত লাগি আছে কাম নাই কিয়া একো কাম কৰা নাই জুই জ্বলাম হিয়তি জুই জ্বলাবলে কোনো নাজানে জুই জ্বলাবলে বাহিৰত পিকনিক খাই বলে এয়া কেৰাহী আনি পাতি দিলে জুই নজ্বলোৱা আগতে পণ্ডিত কেৰাছে আৰু তো হেৰি কি কম এতিয়া সক কেৰাচিন তেল দিলে এনেও জুই জ্বলিবই আকৌ পটককে হে জুই জ্বলোৱা আগতে দুইছিলা কাটি নুমাই গ'ল আৰু অলপ আগত তলতে আন পানী ধামখন দি লব মোৰ হাতখন জ্বলি যাওক তাপ নেকি জ্বলিলে কত জ্বলিব আঙুল নজ্বলিছে লাজ পালো কোনোবাই নমস্কাৰ দি বুলি জুই জ্বলাইছিলে কিন্তু মই ইভাগে জানো মই লাষ্টত আহি কিনে আমাৰ খুৰা আহিছে এতিয়া খুৰাই জুই জ্বলাব এতিয়া আমাৰ বাইদেউ এতিয়া বনাব লৈছে বনোৱা আগতে কৃষ্ণ কৰি লোৱা জুইত সঁচাকে কৰিব লাগে নাপায় বাহ কথাটো যে শুনিলে আজি এনেই মানে তামোল পানী জোৰ দিব লাগে বুলি কয় আৰু এনেই ধূপ ধৰা লাগিলেও দি এয়া সৰু কিজনী কাম লগাই দিয়া হৈছে মই খালি এনেই কটাৰীখন ধৰি আছো এইটো কি কটাইছে তেনে খাবা মই খাব মছলা পেকেট কাটিবলৈ দি থৈছে মানে মাংসটো দিয়া পিছত আৰু তেলে খুলিব পৰা নাই আজি মজা মজা এয়া এতিয়া আমাৰ পৰিয়ে গাহৰি হেৰি কৰিব খৰিকাত দিব খৰিকাত দিছে এয়া গাহৰি লোহৰ তথাপিও মানে আমি এতিয়া অসমীয়া ক'বলৈ গ'লে খৰিকাত ভৰাম বুলি কয় ন আমাৰ ব্ৰইলাৰ মাংস অলৰেডি হৈ গৈছে যেনে তেনে কৰি বনালে আৰু তাই কেৰাহী বেকা হৈ গ'ল এবাৰ পেষ্টটো কেৰাহীত পৰি গ'ল চেকেটে নিমখ ঢালিব পাহৰি গৈছিলে হ'লেও বাইদেউ এটিটিউড দেখিছানে হ'লেও বনাই খুৱাইছোঁ মিট মছলা মই গাহৰি মাংস শিঙি থৈছোঁ পুৰিবৰ কাৰণে সিহঁত দুজনী ভাবি আছে কেতিয়া খাম মই চিন্তা কৰিছোঁ যে কেৰাহীখন দূৰৰ পৰা বেকা বেকা লাগিছে পৰি গ'লে আৰু ইয়াতকৈ বেদনা ক'ত আছে নিমখ দিয়া এয়া পৰিয়ে এতিয়া হেৰি আছে এইটো কি গাহৰি দিছে গাহৰি পুৰিছে মছলাখিনি আঁতৰা কি সানিছা পৰি কি লগাইছা এইটো নিমখ এয়া মজা হৈছে দেই নহ'লে এইটো চাইডে দি দিব পাৰিব
চাবা দেই গৰম হৈ আছে। এয়া এতিয়া আমাৰ প্লাবিতাই পোলাও বনাই আছে। চাই দিয়া প্লাবিতা এবাৰ। সময়টো হৈছে 4টা, পূৰাপূৰি কাটি 4টা বাজিছে, কিন্তু আমাৰ এতিয়ালৈকে খোৱা হোৱা নাই দেই। পোলাওটো এবাৰ দেখাই দিম, টেষ্টি হ'ব দেই খাবলৈ। আৰু আজি ৰান্ধনি সকলোবোৰ এয়ে বনাইছে, খালি গাহৰিটো মই পুৰিলোঁ। বোলা এইখিনি হৈ গ'লনে? এইখিনি হৈ গ'ল। বহুত দি দিছোঁচোন, বেছি নিদিবা, দিগদাৰ হৈ যাব পেটৰ কাৰণে। দিওঁ বহুতে বোলে, এনেও আমি মনত থাকি যাব তেতিয়া চেলৰ দিব। লগত গাহৰি পুৰি তাত নেমু সৰু সৰুকৈ কাটি তাৰপিছত জলকীয়া পুৰি ল'লোঁ, খাব আৰু তেনেকৈ। যদি কোনোবাই খোৱা নাই তেনেকৈ খাই চাব, বহুত মজা লাগে। হৈ গ'ল আজিলৈ সামৰণি। ভাত খাব লাগে, দেৰি হৈছে। বিনিকাটো কি ডান্স? নামটো ক'ব পাৰিবা নেকি? বিনিকা ষ্টেপ। অঁ, বিনিকা ষ্টেপ। এই আমাৰ কাৰিকৰে আজি ইমানেই দেৰি কৰিছে, এতিয়া চাৰে 4:30 বাজিব হ'ল, এতিয়ালৈকে ভাত চাত হোৱা নাই। ভোক লাগি গৈছে আৰু আমাক এনেকৈ আলহীক ভাত চাত নিদিয়াকৈ ৰাখি থৈ দিছে। নাই, ইমান ধুনীয়া কাৰিকৰ আমাৰ, তুমি কেলৈ এনেকৈ কৈছা? আজি বোলে মাংসত বোলে বহুত হেৰি দিছে, সেইটো বাৰু খোৱাৰ পিছত জনাম, কাৰণ মই এতিয়ালৈকে টেষ্ট কৰা নাই, লোকৰ মুখৰ পৰাহে শুনিছোঁ। বোলে মাংসত বোলে আজি বহুত আধা কেজি মান আহিব পাৰে। আপোনালোকে বোলে খাবলৈ আহিব পাৰে, পিকনিক খোৱাৰ পিছত মাতিছে দেই। এয়াই আমি খাবলৈ বহিছোঁ। সেইফালে দিয়া মাংস লৈছোঁ। এয়া আমি খাবলৈ লৈছোঁ। মই এতিয়া খাই কিনে ক'ম আপোনালোকক কেনেকুৱা হৈছে। মজা, একদম ভাল লগা নাই। আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, এই হাতেৰে কেতিয়াও আপোনালোকেও কোনো দিনাখন আহি কিনে নাখাব, একদম বহুত বেয়া বনাইছে বুলি ভাবিছে নেকি? বহুত ভাল বনাইছে, আৰু সেই বিশ্বাসতে তাইক আমি বনাবলৈ দিলোঁ, কিন্তু আজি অলপ দেৰি হ'ল। এড্ৰেছ নালাগে, হৈ যাব, আমি খাই লওঁ তেন্তে। কিন্তু আজি বহুত টেষ্টি বনালে। ইমান জ্বলা দিলে, মুখৰ পৰা কথাই নোলাইছে। কেঁচা জলকীয়া মানে মই ক'লোঁ দেই, আধা দে, বেছি নহয়, এপোৱামান দিছে যদি। কিমান আনিছিলি বাৰু? সঁচা এটা কৈছোঁ, জলকীয়া কিমান আনিছিলি? জলকীয়া দিছে, মোৰ কথাই নুফুটিছে, নিজেও কান্দি আছে। আমি খাই বৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া ঘৰলৈ যাম। সঁচাকৈ আজি দিনটো বহুত ভাল লাগিলে। পুৰণি ফ্ৰেণ্ডছৰ লগত পিকনিক, বহুত দিনৰ মূৰত পিকনিক এটা কৰিলোঁ, আৰু তেনেকৈ বহুত ভাল লাগিলে। আৰু এতিয়া ঘৰলৈ যাব লাগিব, বেয়াও লাগিছে। বাই বাই। চ' আজি ব্লগটো ইমানতে সামৰিছোঁ। ব্লগটো চাই কেনে পালে জনাব কমেণ্ট ছেকশ্যনত, আৰু যদি ভাল লাগিলে কমেণ্ট কৰি দিব। আৰু এইফালে ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ ছাইডত এটা বেল বাটন আছে, সেইটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। ধন্যবাদ, বাই বাই।